দেখা দেখি নাই মানুহৰ চাহ আনলা পানী আনলা তামোল আনলা আনাৰস খালা মই এতে যাই মই গায়ে দিম না বাহিৰা কামে কৰিম গোবৰখিনি ফেল পাই আছে মই যাই আছোঁ बताई गैल बताई चोली पूरी किसी बताई एको नल्ला याग लगी एको नल्ला याग लगी मोबाइल दिखाइए तो चली फेसबुक चली और दारू सानी बेटा रहिए सागाल बेसी मोबाइल दिसिल बताई ती किता पाबो নহয় বেটাই মোৰটি বেটা ইনকে মৰবা লাগবো এটা তই মই এই আলুটো হে কৰি মই যাইছো লাহে লাহে যাও চাবি দে ৰাস্তা মেঘালী অ মেঘালী ক'ত গেলে বাপৰে বাপ একালগে মই তাতে পথাৰত মই হিৰা কৰি আছোঁ আলি দি আছোঁ একজন মানুহৰ কাৰণে চাহ আনিছি আৰু মোৰ কাৰণে চাহ আনি নাই এই পথাৰত কাম মাহন কৰি আছোঁ তাৰপৰা আহি মানে গৰু ছাগলী চাব লাগে কি কৰি আছে সেই লগত আম খালাক জাম খালাক বা কি হতৰাই ৰ তোক তেনেহ'লে মেঘালী অ মেঘালী চাও সেই ছাগলীৰ কথা কি ৰকম মাথা মাৰি আছে অ ৰোমান অ আমাৰ এওক দেখা পাইছিলা বাপৰে বাপ কি ঘটনাই এই পথাৰত কামখিনি কৰি আছোঁ এই দুনিয়াৰ মানুহে চাহ পানী নিছে আমাৰ এই চাহ পানীখিনি আনবা সোমাই নাই হা দেখা পাইছিলা ৰোমান অ মই গাঁৱত থাকি হে শুনা পালোঁ এই মাঝি বেচবা আহে আমাৰ সদায় সদায় দেৰি দিলি আমাকো দিয়ে যি এই তাৰ লগত বোলে কাবে কাবে যাওঁ দেখছি কথাটো কি গমেই পোৱা নাই ইতাও মালিক হৈও কি কথা কয় অ ভাইয়েৰে মই কেনেকৈ জানো মই পথাৰত আছোঁ আলি দি যেন আজি কিবা বেলেগ বেলেগ পিঠা তৈছি না টেকলি পিঠা তৈছি নাৰিকল দি মোটামুটি জানা নাই মই পাৰ্থ থকা মানুহ মইতো একো জানা নাই এই কিনো কয় ৰমেন সঁচা না মিছা হৌ দুৰ্ঘটনা হ'ব নোৱে ইবাগে কইঠা পাৰি আছোঁ ইবাগে নানানটা খেলি মেলি ইবাগে তোমাৰ ৰুৱেনি বিচিব লগা হৈছে ইবাগে কইঠা তুলিব লগা হৈছে মই ভাই মই দেখা নাই দে নিজে কিন্তু শুনছোঁ গাঁৱত ওলছে কথাটো তাই বোলে মাছৰ বেপাৰীৰ তলত গুচি গৈছি আৰু বোলে ফোন চোন কৰি থকা আছিল সেইবিলাক নাজানো জাঙা গৰু কটা লৈ গধূলে হয় তুই যি কৰা কৰাকচোন সুধি তুলি চা কথা কওক গেল হৌ ঘটনাই মই ছাগাল বেছি গৰু বেছি মই মোবাইল দিলোঁ কিন্তু তাই যে মাছৰ বেপাৰী পলে যাব মইতো জানা নাছিলোঁ বম ঘৰ এটা ৰান্ধছোতে মাছৰ বেপাৰী পলে গৈছি এই বম অতুল সম্পত্তি থাকি এই ভেন্দি চিংবা টেমেজি বাপ্পা মাথা নষ্ট কৰি পেলাক মোক মোক তই কিয় এৰি গেলি অ মাছৰ বেপাৰী পলে গেলি তই এই বম খেতি দেখি মাত্ৰ বাপ্পা চলিমে বাপ্পা মাথা নষ্ট কৰি পেলাক অ মাছৰ বেপাৰী তই অ গছবোৰে কিয় আহিছিলি বুদ্ধি কৰি মানে মাছ দি মই পলে নিলি মোৰ মাইকীজনী ৰ তেনেহ'লে ময়ো চেষ্টা চলাই আছোঁ দে তেনেহ'লে মই নাকান্দো দিয়া মই ধৈৰ্য ধৰিব লাগিব আমাৰ এই ভিডিঅ'টো আমাৰ মনোৰঞ্জনৰ কাৰণে
ওলাইছোঁ গতিকে বহুতো ভুল ত্ৰুটি হ'ব পাৰে আপোনালোকে ভুলবিলাক ধৰি নাথাকিব তাৰে বিষয়ত হৈছে কি আজিৰ সমাজত ঠিক এনেকুৱা এনেকৈ দেখা যায় কিন্তু তাৰে কাৰণে সাৱধানকৈ মানে হেৰা কৰিব কিন্তু বিয়া হোৱাৰ পিছত তাৰমানে এনেহেনকৈ আমি দেখিছোঁ একজনৰ তাকে যায় কিন্তু টকা পইচা থাকলে বা নাথাকিলে কিন্তু এনেহেনকৈ যোৱাটো উচিত নহয় গতিকে আপোনালোকে নিজে অলপ ভাবি চাব কিন্তু এনেহেনকৈ আমি বহুত দেখিছোঁ এইটো সঁচা কথা গতিকে এনে যেন কোনেও নকৰে শেষত সকলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ ধন্যবাদ